Hello guys, welcome back to the channel. আশা কৰো আপোনালোক সকলোৱে ভালে আছে। তো গাইস মই এতিয়া মানে ঘৰত মানে ভিডিও বনাব নোৱাৰো তো মানে এটা আনবক্সিং কৰিবলৈ মই ভিডিও বনাবলৈ এতিয়া পথাৰত আহিছো মানে নতুন মোবাইল অৰ্ডাৰ দিছিলো মই। তো প্ৰথমটো আনবক্সিং ভিডিও হ'বলৈ গৈ আছে এটো। তো বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো। গাইস এইখিনিতে মই এতিয়া ভিডিওটো আৰম্ভ কৰিম মানে শুট কৰিম আৰু এইখিনিতে। তো বলক। তো হেল্ল' গাইস ভিডিওটো আৰম্ভ কৰো। তো মানে হেতু ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলো। মোবাইলটো হল Moto G45 5G আপোনালোকে দেখিবলৈ পাই আছে। Moto 45 5G 4GB 128GB ভেৰিয়েন্ট আৰু এটো কিমান পৰ 11000 পৰিল ইয়াৰ দামটো। তো ইয়াৰ কেমেৰা ফিচাৰ্স কি আছে অকনমান চাবলৈ চেষ্টা কৰিম মানে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু। তো বৰ্তমান কি আছে কি নাই দেখাম মই আপোনালোকক। ওপেন বক্স ডেলিভাৰী টু তেতিয়া মানে খোলা হৈছে যেতিয়া মানে ডেলিভাৰী বয়জন দিব আহে তেতিয়া মানে ওপেন বক্স ডেলিভাৰী কৰাৰ কাৰণে চাব লগা হয়। তো ইগলা বৰ্তমান নালাগে মোক নাচাও। তো কালাৰটো কেনেকুৱা লাগিছে চাওক বাৰু। ভাল লাগিছে ন? তো ইয়াৰ কেমেৰা খিনি এতিয়া পাছত চাম লাহেকে। তো কি পাইছে কি পোৱা নাই চাম। ইয়াতে এডাপ্টাৰ সিম ভৰোৱা হেৰি আছে। তো এইটো চাৰ্জাৰ ইয়াৰ লগত চাৰ্জাৰ পাব। এইটো কেবল এইটো হল চাৰ্জাৰ। তো এইখিনি বস্তু পাও আৰু একো বস্তু নাই মানে। তো ইয়াৰ যেটো কেমেৰা কোৱালিটি এটো আপোনালোকক অকনমান মই ভিডিও কৰি দেখাবলৈ চেষ্টা কৰিম। তো বলক ইয়াৰে যেটো কেমেৰা এই কেমেৰা কোৱালিটিটো অকনমান টেষ্ট কৰিম আমি। এতিয়া এই ভিডিওটো মানে শুট হৈ আছে 50MP মেইন কেমেৰা মানে 50MP কোৱাড পিক্সেল মেইন কেমেৰা আৰু 30fps হৈ আছে নে 60fps হৈ আছে বৰ্তমান মই এটো ক'ব নোৱাৰিম মানে চাব মই মানে দেখা পোৱা নাই বস্তুটো 30fps হৈছে নে 60fps হৈছে। তথাপিও ভিডিও কোৱালিটি কেনেকুৱা এতিয়া মই গম নাপাম আৰু। তো ষ্টেবিলাইজেশন চাও অকনমান ষ্টেবিলাইজেশন কেনেকুৱা ফোকাস কৰিছো মই এতিয়া অকনমান দৌৰিছো এতিয়া কেনেকুৱা অকনমান দৌৰিছো। তো দৌৰিলে কেনেকুৱা লাগে ষ্টেবিলাইজেশন ঠিক আছে নাই। মোবাইল ৰিভিউ নকৰো তো কিছুমান বস্তুটো মই মানে গম নাপাও মানে সেইভাবে মই এতিয়া ক'ব নোৱাৰিম আৰু কিমান fps হৈ আছে এটো। তো ভিডিও কোৱালিটিটো ইমান বেয়া নহয় মানে বয়া নহয় ইমান ঠিক-ঠাক চলিব আৰু নরমাল মানে নরমাল চলাব লাগা চলব আৰু না। আমাৰ নিচিনা ভিডিও ক্ৰিয়েটৰ হলে অলপ দামী লাগব মানে কেমেৰা কোৱালিটি গিলা ভাল লাগব। তো ঠিক আছে বৰ্তমান মামাৰ কাৰণে এটো অৰ্ডাৰ দিছিলো। মামাই মানে অৰ্ডাৰ দিব দিছিলে আমি অৰ্ডাৰ কৰিলো। তো কেমেৰা কোৱালিটি কেনেকুৱা লাগিল আপোনালোকে তো নিশ্চয় গম পাবই চাই কেনে। তো কক আৰু যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰে এই মোবাইলটো মানে নরমাল মানে চলাবৰ কাৰণে ভাল ইমান বেয়া নহয়। ফ্ৰন্ট কেমেৰা দি মানে ভিডিওটো কৰিছো 9:16। তো ভালে মানে ইমান বয়াও নহয় কেমেৰা কোৱালিটি ফ্ৰন্ট কেমেৰাও ঠিক-ঠাক মানে ভাল। তো ষ্টেবিলাইজেশন কেনেকুৱা চাও অকনমান দৌৰিছো মই এতিয়া এতিয়া। তো দৌৰিলে কেনেকুৱা ষ্টেবিলাইজেশন গিলা ভাল হয় নে নহয় তো এটা চালে গম পাব। তো কেমেৰা কোৱালিটিও ভালে লাগিছে ইমান বেয়া নহয়চোন ঠিক আছে সাফা ক্লিন দেখিছে মানে। আজিৰ যেটো আনবক্সিং তো এই আনবক্সিংটো মই এইখিনিতে সামৰণি মাৰিছো। নতুন এটা ব্লগত আপোনালোকক লগ পাম। ধন্যবাদ।